রাইটার্স ক্লাবৰ দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপন কাৰ্বি সাহিত্য পৰিষদৰ অধীনৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ ৰাইজৰ বেদখলৰ প্ৰচেষ্টা ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শনী অনুষ্ঠান নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি আহি আজি 2টা বছৰ সম্পূৰ্ণ কৰিলে কাৰ্বি টকবাং আটেৰাং অৰ্থাৎ কাৰ্বি ৰাইটাৰ্ছ ক্লাব আৰু ৰাইটাৰ্ছ ক্লাবৰ পৃষ্ঠপোষকতাত উলিওৱা মাহেকীয়া কাৰ্বি আলোচনী মানিমৰ কাৰ্বি ৰাইটাৰ্ছ ক্লাব তথা মাহেকীয়া আলোচনী মানিমৰ দ্বিতীয় সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ডিফু ৰাংচিনা চাৰ্পো সাংস্কৃতিক প্ৰেক্ষাগৃহত 26 আগষ্টত অনুষ্ঠিত হয় এখন গাভীৰ্যপূৰ্ণ সভা পুৱা ৰাইটাৰ্ছ ক্লাবৰ সভাপতি বিদ্যা সিং ৰংপিয়াৰ ৰাইটাৰ্ছ ক্লাবৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয় পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ অনুষ্ঠান হয় উল্লেখ্য কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰা গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য কাৰ্যবাহী গৰাকীৰ উপৰিও কাৰ্যবাহী সদস্য অমৰ সিং টিছো ৰূপ সিং তেৰণ কাচে ৰংপিপি প্ৰদীপ ৰংপিকে ধৰি বিশিষ্ট ব্যক্তি তথা গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে সভাত সভাপতিত্ব কৰে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী অধ্যক্ষ তথা টকবাং আটেৰাঙৰ সভাপতি বিদ্যা সিং ৰংপিয়ে সভাত বিশিষ্ট লেখক সমালোচক লুনছে তিমুঙক মানিম লিটাৰেৰী এৱাৰ্ড 2017 বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখক লুনছে তিমুঙৰ কাৰ্বি কাষ্টমাৰী ল তথা কাৰ্বি সমাজৰ চিৰ প্ৰচলিত আইনৰ ওপৰত লিখা মূল্যৱান গ্ৰন্থৰ বাবে এই পুৰস্কাৰ আগবঢ়োৱা হয় কাৰ্বি টকবাং আটেৰাঙৰ উদ্যোগত ডিফু লামডিং ৰোডৰ সমীপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সংৰক্ষিত বনাঞ্চল ভূমি একাংশ গয়াৰ ৰাজ্যৰ বেদখলৰ প্ৰচেষ্টা অব্যাহত থকাৰ খবৰ পায়ে উক্ত স্থানত উপস্থিত হৈ বন বিষয়াসকলে হস্তক্ষেপ কৰাত সদ্যহতে বেদখলৰ কাৰ্য ৰোধ হলেও ৰাজ্যে যধেমধে কেইবাটাও মূল্যৱান গছ কাটি ইতিমধ্যে ধ্বংস কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা কেইবাটাও সংৰক্ষিত বনাঞ্চল এলেকাত থকা গছ বন কাটি তহিলং কৰি ভূমিভাগ দখল কৰাটো কাৰ্বি আংলঙৰ দৰে জিলাত আজি নতুন কথা হৈ থকা নাই কোনেও নাভাবে এইদৰে ব্যক্তিগতভাৱে নিগজী বাসস্থান তথা গাঁও সজাৰ স্বাৰ্থত যধেমধে বনাঞ্চল ধ্বংস যজ্ঞ চলাই এক প্ৰকাৰ চৰকাৰী সম্পত্তি বিনষ্ট কৰাৰ লগতে পৰিৱেশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে মানুহে নিজে লামডিং ৰোডৰ সমীপৰ উক্ত বনাঞ্চলতো ৰাইজে বেদখলৰ প্ৰয়াস কৰি এক প্ৰকাৰ বনাঞ্চল ধ্বংস যজ্ঞহে কৰিছে বনাঞ্চলৰ 10 বিঘা মাটিৰ গছ বন কাটি একাংশ ৰাইজে বেদখলৰ প্ৰচেষ্টা অব্যাহত থকা খবৰ পোৱা মাত্ৰে উক্ত স্থানত পশ্চিম বন সংমণ্ডলৰ বিষয়া জগন্নাথ ৰংপি চেণ্ট্ৰেল ৰেঞ্জাৰ ডি শ্যাম সহিত বন বিভাগৰ উচ্চ পদস্থৰ বিষয়া দল উপস্থিত হয় বন বিষয়াসকলৰ হস্তক্ষেপত অৱশ্যে বেদখল কাৰ্যৰ সম্প্ৰতি বন্ধ হৈছে উল্লেখ্য উক্ত বনাঞ্চল জাতি কাষৰীয়া 6খন গয়া ৰাইজে বনাঞ্চলৰ এই বেদখল পৰিপন্থী আছিল সফা পিকে আলিংটো পংকে মামিয়া গাংগুৰা বাং পহাত এনচেট পা গাংগুৰা আপোনাৰ বিল তিমান হৈ গল এটো ল লাসন কে মেগৰি হিদিয়া গাংগুৰা মাতে আমবেং জালংছি বাং আলং মিছপিলা আমি আজি ডিএফও মহোদয় ছাৰৰ লিডাৰশ্বিপত আমাৰ এচিএফ ছাৰ আছে আৰু আমি আমাৰ ডিফু ৱেষ্ট ডিভিজনৰ আণ্ডাৰত চেণ্ট্ৰেল ৰেঞ্জ ৰঙাপাহাৰ ৰেঞ্জ বৰলাংফাৰ বকলিয়া আৰু প্ৰটেকশ্যন ৰেঞ্জ আমি আটাইকেইটা ষ্টাফ মিলি আজি আমি এনক্ৰচমেণ্ট এৰিয়াত আমি ফ্লেগ মাৰ্চ কৰিছোঁ ইয়াৰ উদ্দেশ্য হ'ল আমি এই ফ্লেগ মাৰ্চ যিসকল এনক্ৰচাৰ আছে তেওঁলোকক আমি বাধা দিমেই আমি কেতিয়াও এনক্ৰচমেণ্ট হ'বলৈ নিদিওঁ এইখিনি আমি আমাৰ ৱেষ্ট ডিভিজনৰ গোটেইকেইটা ৰেঞ্জে আমি কঠিন সিদ্ধান্ত লৈছোঁ আমি যেনে তেনে হ'লেও আমি এই এনক্ৰচমেণ্টৰ পৰা আমি প্ৰটেকশ্যন দিম এনক্ৰচমেণ্ট হৈছে তামোলবাৰী DCRFৰ অন্তৰ্গত ডিফু লামডিং ৰোডৰ 12-13 কিলোমিটাৰ অঞ্চলত তেওঁলোকে আজি প্ৰায় এৰিয়াটো প্ৰায় 10-12 হেক্টৰমান দখল কৰিব বিচাৰিছে আৰু হাবি কাটিবলৈ আহে প্ৰায় ডিফু চহৰৰ পৰা বিভিন্ন
মতা মানুহ মাইকী মানুহ মিলি প্ৰায় 400 450 সংখ্যক মানুহ আহি পেলাই জংঘল কাটিব লৈছে এই এনক্ৰচমেণ্টটো যোৱা 27 জুলাই তাৰিখৰ পৰা হৈছে 27 জুলাই তাৰিখতো হৈছিল আমাৰ ষ্টাফে আহি আমি খেদি পঠাইছিলোঁ আৰু 2 আগষ্ট তাৰিখতো হৈছিল আমি খেদি পঠাইছোঁ আৰু 23 আগষ্টত প্ৰায় 400 450 মানুহ আহিছিল আমি তেওঁলোকক মানা কৰিছোঁ আৰু হেখত আমি খেদি পঠাইছোঁ বনাঞ্চল এইদৰে ধ্বংস যজ্ঞ কৰি প্ৰকৃতি আৰু পৰিৱেশৰ বাবে ভীষণ ভাবুকি কঢ়িয়াই অনা এই মানসিকতা আমাৰ গয়া ৰাজ্যক আঁতৰাই আনিবলৈ আৰু বনাঞ্চলক দেশৰে সম্পত্তি বুলি মনত খুমুৱাই দিবলৈ মাজে সময়ে বন বিভাগৰ পৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া ৰাজ্যৰ মাজত সজাগতা সভা তথা প্ৰচাৰ সভা কৰাটো প্ৰয়োজন বুলি একাংশ সচেতন ব্যক্তিসকলে মত পোষণ কৰিছে ৰাতেশ ৰংফৰ ৰিপৰ্ট কাৰ্ট নিউজ ডিফু চহৰৰ ভিতৰত প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ ভিতৰত ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন 26 আগষ্টত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এখন প্ৰদৰ্শনী মেলা পুৱা কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানে উদ্বোধন কৰে এই প্ৰদৰ্শনী মেলা উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং চক্ৰৰ স্কুলসমূহৰ পৰিদৰ্শক ৰয়েল চন্দ্ৰংপিও উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন তথ্য প্ৰযুক্তি পৰিৱেশ আদিৰ ওপৰত নিজৰ নিজৰ উদ্ভাৱনী কৌশল প্ৰদৰ্শন কৰে ইয়াৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হৰেক ৰকমৰ খাদ্য সম্ভাৰৰ মেলাও প্ৰদৰ্শন কৰি দৰ্শকসকলৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰে ভৱন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো আজিও মুকলি নহল জুংথুং উপস্বাস্থ্য কেন্দ্ৰ 15 নং মহাময়া পৰিষদীয় সমষ্টিৰ এই উপস্বাস্থ্য কেন্দ্ৰ মুকলি নকৰাকৈ একাংশ তিন পাত এবছৰীয়া ৰ'দ বৰষুণ প্ৰকোপকো সহিব নোৱাৰি হল বিনষ্ট লগতে উপস্বাস্থ্য কেন্দ্ৰৰ চাৰিওদিক চোৱা চিতাৰ অভাৱত বন জংঘলেৰে আগৰি পেলাইছে চাও আহক দেনগাঁৱৰ পৰা ৰবিন বেৰ এই ৰিপৰ্ট বিগত 2016 বৰ্ষত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য সেৱা বিভাগৰ কাৰ্যবাহী সদস্য অশোক তেৰণৰ দিনতে নিৰ্মাণ কৰা হৈছিল চৰকাৰী বিভাগীয় লাখ লাখ টকাৰ অপচয়ৰে স্বাস্থ্য উপকেন্দ্ৰ নিৰ্মাণ কৰিলেও লগে লগে উপস্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি নিদিয়াত এইদৰে পৰি ৰৈছে উপস্বাস্থ্য কেন্দ্ৰৰ ভৱন হাস্যকৰ কথা হ'ল ভৱনটোৰ একাংশ এবছৰীয়া ৰদ বৰষুণতে উবলি জহি খহি যোৱাটো টিভি স্ক্ৰীনত এইবোৰ দেখিয়ে হয়তো আটাই অনুমান কৰিব পাৰিছে যে ভৱন নিৰ্মাণৰ ঠিকাদাৰে কিমান নিকৃষ্ট তিন পাত লগাইছে প্ৰাক্তন কাৰ্যবাহী অশোক তেৰণে দায়িত্বশীল জনপ্ৰতিনিধিৰ দৰে দুখীয়া জনতাৰ জনাৰ্দনক সেৱা মনোভাৱেৰে স্বাস্থ্য সেৱাৰ ঘৰ সাজি দিলে কিন্তু বিদ্যুৎ ব্যৱস্থা আৰু পানী আদি অতি প্ৰয়োজনীয় ব্যৱস্থাবোৰ নকৰিলে অৰ্থাৎ ইয়াৰ আন্তঃগাঁথনিৰ কাম পুৰা মাত্ৰাই বাকী ৰাখি দিলে বিভাগীয় কাৰ্যবাহী সদস্য তেৰণে অৱশ্যে এতিয়া সেই ৰামো নাই সেই অযোধ্যাও নাই এতিয়া গেৰুৱা দল বিজেপি শাসকীয় দলৰ স্বাস্থ্য সেৱা বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে বাকী ৰৈ যোৱা কামখিনি সম্পূৰ্ণ কৰি জংথং দুখীয়া ৰাইজক উপকৃত কৰিব পাৰে মহামায়া সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধি লুং সিং তেৰণে কেতিয়াবা এই বিষয়ে গুণ কথা কৰিছেনে পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Shortly, a school for playgroup to class 4. Facilities: big and clean classroom, trained and friendly teachers, playway method, creative activities, audio-visual, aided teaching, drill, dance and origami. Child development and education, learning process with parents as partner. St. Anthony's English School, Lower Dilaji, Birla, Difu 782460, Karbi Anglong. Contact 9859609475 7002770 959 Email santanthonyschool@yahoo.com. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পুন প্ৰথমবাৰৰ বাবে বিজেপি পশ্চিম কাৰ্বি আংলং জিলা কমিটি এছচি মৰ্চা গঠন কৰিলে নৱগঠিত বিজেপি কমিটি এছচি মৰ্চাত 38 সদস্যসকলক অন্তৰ্ভুক্ত কৰা হয় সেই সকলৰ ভিতৰত কমিটিৰ সভাপতি কল্প দাস সাধাৰণ সম্পাদক ৰীনা দাস কোষাধ্যক্ষ প্ৰেমেশ্বৰ দাসৰ নাম অনুমোদন হোৱাৰ লগতে নিযুক্তি লাভ কৰিছে ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ৰ পৰা উল্লেখ্য প্ৰস্তাৱিত বিজেপি পশ্চিম কাৰ্বি আংলং জিলা কমিটি এছচি মৰ্চা গঠনৰ বাবে যোৱা 12 আগষ্টত বৈঠালাংছ কৃষি পৰিদৰ্শন বাংলোত অনুষ্ঠিত বৈঠকত সদস্যসকলৰ নাম চূড়ান্ত কৰা হয় বৈঠালাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ কাৰ্বি ষ্টুডেণ্ট কমিটিৰ উদ্যোগত ডিফু জয়সিং দলৰ উদ্যোগত 3 সংখ্যক কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয় ডিফু মহাবিদ্যালয়ৰ কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ নৱাগত আদৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম ইউনিভাৰ্চিটি কাৰ্যবাহী সদস্য তথা জাফাৰ সভাপতি লংসিং তেৰণৰ উপৰিও কাৰ্বি লামেট আমাৰ উপদেষ্টা খৰসিং তেৰণে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ইয়াৰ উপৰি কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামছা কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ ইংৰাজী দৈনিক দি দ্ৰংগ সম্পাদক ডক্টৰ লিপছৰ ৰংপি এডভোকেট সাৰ্থে ৰংহি প্ৰাক্তন কেএছৰ সভানেত্ৰী পঞ্চমী ৰংপি পিয়ে সন্মানীয় অতিথি আৰু সহকাৰী অধ্যাপক মেগী কাথাৰপি সহকাৰী অধ্যাপক হেমফি তেৰাংপি সহকাৰী অধ্যাপক ফিলিপ তাৰো HTLৰ আহ্বায়ক সৈসিং ৰংপিয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে Nasi, ipai ko kipia pesta penda agi kado konflik nei. Mohe apni kam jongda. Jing honasta tu mebeta matum tanak aku na tongka. Bena percentage ko sonna pakai ta anglo. Nasi. Jing guru nei, hetu nei, lote. Kacang lagi di pakai. Apa si aking kam kitu nei. সভাত KSA, KNCA, KSYC আদি কেইবাটাও সংগঠনৰ সভাপতি সম্পাদকীয় আমন্ত্ৰিত অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰে শাৰীৰিকভাৱে অক্ষম এজাক শিশু আৰু পুৰুষ তথা মহিলা কোনোবাই যদি কাণেৰে নুশুনে কোনোৱে চকুৰে নেদেখে কোনোৱে কথা ক'ব নোৱাৰে নিজৰ ভৰিত সুস্থভাৱে থিয় হ'ব নোৱাৰে আনৰ বুকুত উঠিহে ইঠাই হিঠাই কৰিব পাৰে কোনোৱে লেকেচিয়াই খোজ কাঢ়িছে কাৰোবাৰ আকৌ শাৰীৰিক গঠনে অসম্পূৰ্ণ হোৱাৰ দৰে ভৰি আছে কিন্তু ভৰিৰ আঙুলি নাই কিন্তু কিয় তেওঁলোকে কটাই আছে এনে অভিশপ্ত জীৱন কুসংস্কাৰ তথা অন্ধবিশ্বাসৰ বলি নে চিকিৎসাৰ বলি নে আন কিবা চাও আহক বৈঠালাংছৰ পৰা আমাৰ কাট নিউজৰ সাংবাদিক জাছন ইংহে যুগুতাই পঠোৱা এই হৃদয় বিদাৰক প্ৰতিবেদন পশ্চিম কাৰ্বি আংলঙৰ 20 নম্বৰ বৈঠালাংছ বিধানসভাৰ এলেকাৰ 1 নম্বৰ দুৱাৰা আমলা অন্তৰ্গত দলৈগাঁও খৰাই ইংতি গাঁও কাকতি গাঁৱৰ দৃশ্য এয়া অধিকাংশ শিশু তথা কিশোৰ আৰু জ্যেষ্ঠ শাৰীৰিকভাৱে অক্ষম কোনোবাই যদি কাণেৰে নুশুনে কোনোবাই কথা ক'ব নোৱাৰে
কোনোবাই বিনন্দিয়াৰ পৃথিৱী তাৱলৈ অক্ষম অৰ্থাৎ সম্পূৰ্ণ অন্ধ কোনোবাই নিজৰ ভৰিত থিয় হ'ব নোৱাৰে আৰু কোনোৱে লেকেচিয়াইহে কোনোমতে যাব পাৰে লৰা সবাই গলে কেটামান মাত নাই কেটামান মানুহটো ভুই লেগৰা কেটামান মানুহটো হাত লেগৰা তেনেকা হৈ যায় আমাৰ ইয়াত পাহাৰত এলেকা আগত যিমান বুঢ়া বুঢ়ী বছৰত আগতে থকা বুঢ়া বুঢ়ী ল'ৰা ছোৱালীৰ পৰা তেনেকা নাই তাৰ মানুহজন আগত তেনেকা চিতা দিয়া মানুহ আছে সেই সময়তো ইমান নহয় এতিয়ালৈকে আছে আমাৰ চীনত এতিয়ালৈকে সেই মুখত দিয়া পোৱালি পুলিঅ' সেই দিয়াৰ কাৰণে তেনেকা মানুহ কেইটামান মাত নাই কেইটামানটো ভুই লেঙৰা কেইটামানটো কাণ নুশুনে তেনেকা হৈ যায় আমাৰ কেইটা তেনেকাই কৈছে মানে পুলিঅ' দিয়াৰ কাৰণে তেনেকা হৈছে বোলে আমি ৰাজৰ কেইটাটো তেনেকা মানুহ বহুত মানুহ কৈ আছে উল্লেখ্য সেই অঞ্চলৰ শিশুসকলৰ পিতৃ মাতৃয়ে ৰোগৰ আৰোগ্যৰ বাবে নিজৰ সন্তানক চিকিৎসকৰ ওচৰত নিছিল ৰোগ দেখুৱাবলৈ কিন্তু চিকিৎসকৰ চিকিৎসাৰে আৰোগ্য নোহোৱাত তেওঁলোকে গাঁৱৰ পূজাৰীৰ ওচৰতে চিৰ প্ৰচলিত প্ৰথাৰে পূজা পাতল কৰি আৰোগ্য প্ৰচেষ্টা কৰি আহিছে খোজ কাঢ়িব নোৱাৰা ভৰি হাত কাণ কণা কথা ক'ব নোৱাৰা এইকেইটা পূজাৰ পবিত্ৰ বিধানক আমি উলাই নকৰো কিন্তু এনেদৰে চিকিৎসাৰ নামত কেৱল পূজা পাতলেৰে আৰোগ্যৰ প্ৰয়াস কিমান যুক্তিযুক্ত সেয়া সময়েহে ক'ব গাঁও কেইখনৰ কেইজনমান স্থানীয় লোকসকলৰ মতে এনে ধৰণৰ ৰোগ আগতে গাঁও কেইখনত হোৱা নাছিল কিন্তু বেজী পলিঅ' টোপাল সেৱন কৰা পিছৰে পৰা এনে ৰোগীৰ সংখ্যা আগতকৈ বাঢ়িছে হয় একবিংশ শতিকাত বাস কৰি নিজকে আধুনিকতম চিকিৎসাৰ চমক ভৰা পৃথিৱীবাসী বুলি নিজকে দাবী কৰিবলৈ অধিকাৰ থকা বুলি এই মুহূৰ্তত ভাবিব নোৱাৰা হৈছো নেকি বাৰু হৃদয় বিদাৰক এই দৃশ্য দেখাৰ পিছত বক্তব্যবোৰ কাণেৰে শ্ৰৱণ কৰাৰ পিছত প্ৰত্যেকে নিজকে এনেদৰে ভাবিবলৈ নোৱাৰা হৈছো बेमार के लिंकान जन्म पेन के थंग अबे स्थानों न बांके लिंकान हिया पिलन से बेमार दुखों पेन मासे अलांग कांडे लिखा चे लांग बom lo लांग चुली lo अलांग खान तुम डॉक्टर पेटलांग lo बाटे लासन हेरी का दिया तुम लोग कलांग lo स्थान में दे नांदा आदिया केल का पचकिया के आरो अल्लाह में थे आरो आपे के वन के हंग क्लियर जे पेन सेमांता आपे ने चे तो bisa ini hari Assam ini dolan ke dokter kemudian ke su ondul lah kenapa orang nang rapor dia pantai nang kawasan ini orang mana pula jadi timar orang ke dak dollar ভাবিবলৈ মন গৈছে আজিৰ তাৰিখলৈকে আমাৰ নিচেই কাষতে এনে জগতো আছে এই প্ৰতিবেদনৰ শেষত ইয়াকে ক'ব বিচাৰিম যে কুসংস্কাৰেৰে ভৰা জগতৰ পৰা তেওঁলোকৰ প্ৰত্যেককে আধুনিক পৃথিৱীলৈ হাতত ধৰি উলিয়াই অনাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে প্ৰত্যেক চৰকাৰী তথা বেচৰকাৰী সংগঠন স্বেচ্ছাচাৰী সংগঠনৰ লগতে চিন্তাশীল ব্যক্তিৰ সহায়ৰ হাত নিশ্চয় প্ৰয়োজন হ'ব কাৰ্বি আংলঙৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বঁটা এছাতিমান এই গাঁও কেইখন তথা দুখীয়া নিচলা গাঁওবাসীক চুবগৈনে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ